নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল শ্বৰ্ট ইনফৰ্মেটিভলৈ স্বাগতম। বন্ধু বান্ধৱীসকল, আজি আপোনালোকক কম ভাৰতৰ আটাইতকৈ ধনী আৰু বেছি কাৰ উৎপাদন কৰা 8টা কোম্পানীৰ বিষয়ে। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব আৰু ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব। নাম্বাৰ 1, টাটা মটৰ কোম্পানী। টাটা মটৰ কোম্পানী ভাৰতৰ আটাইতকৈ ধনী আৰু আটাইতকৈ বেছি কাৰ উৎপাদন কৰা কাৰ কোম্পানী। টাটা মটৰ কোম্পানী স্থাপিত হয় 1945 চনত। টাটা কোম্পানীৰ হেডকোৱাৰ্টাৰ মুম্বাইত আছে। টাটা গাড়ীৰ বডি আৰু ইঞ্জিন মজবুত হোৱাৰ বাবে গ্ৰাহকক আকৰ্ষিত কৰি আহিছে। টাটা মটৰ কোম্পানী এটা মাল্টিনেশ্যনেল কোম্পানী। এই কোম্পানী ভাৰতৰ উপৰিও আৰ্জেণ্টিনা, চাউথ আফ্ৰিকা, গ্ৰেট ব্ৰিটেইন টাটা মটৰৰ গাড়ী উৎপাদন কৰা হয়। 2007 চনত টাটা মটৰে সবচে সস্তীয়া নেনো কাৰ উলিয়াই গ্ৰাহকৰ মাজত সমাদৰ লাভ কৰে। নাম্বাৰ 2, মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা। ভাৰতৰ সবচে ধনী আৰু আটাইতকৈ বেছি কাৰ নিৰ্মাতা কোম্পানীবোৰৰ ভিতৰত এটা। মহিন্দ্ৰাৰ হেডকোৱাৰ্টাৰ মুম্বাইত আছে। 1945 চনত এই কোম্পানীৰ আৰম্ভ হয়। তেতিয়া নাম আছিল মহিন্দ্ৰা এণ্ড মহম্মদ। পাছত ইয়াৰ নাম সলনি হৈ মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা হয়। মহিন্দ্ৰা কোম্পানীৰ বেছিকৈ জনা যায় বলেৰো আৰু স্কৰ্পিঅ গাড়ীৰ বাবে। মহিন্দ্ৰা গাড়ীৰ বহাৰ চিট বেছি আৰামদায়ক হোৱাৰ বাবে গ্ৰাহকে পচন্দ কৰে। নাম্বাৰ 3, মাৰুতি চুজুকি। মাৰুতি চুজুকি ভাৰতৰ আটাইতকৈ বেছি কাৰ নিৰ্মাতা কোম্পানী আৰু ধনী। 1992 চনত জাপানৰ চুজুকি কোম্পানীৰ লগত জইণ্ট এগ্ৰিমেণ্ট কৰে। তেতিয়াৰে পৰা মাৰুতি চুজুকি নামেৰে জনা যায়। প্ৰথম অৱস্থাত জাপানৰ পৰা কাৰ আনি ভাৰতত বেচিছিল। তেতিয়া ভাৰতবাসী বহু অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছিল। সেয়ে মাৰুতি কোম্পানীয়ে নিজে এখন কাৰ বনোৱাৰ কথা ভাবিলে, যাতে ভাৰতবাসীৰ বাবে সুবিধা হয়। 1993 চনত জাপানৰ এখন কাৰ কপি কৰি মাৰুতি 800 বনায়। মাৰুতি 800 ভাৰতবাসীয়ে আদৰি লয়। তেতিয়াৰে পৰা বহু নতুন নতুন মডেলৰ কাৰ মাৰুতি চুজুকি কোম্পানীয়ে ভাৰতবাসীক দি আহিছে। যেনে নাম্বাৰ 4, হোণ্ডাই। হোণ্ডাই কাৰ কোম্পানী আটাইতকৈ ধনী আৰু বেছি গাড়ী নিৰ্মাণ কৰা কোম্পানীবোৰৰ ভিতৰতে এটা। হোণ্ডাই এটা চাউথ কোৰিয়ান কোম্পানী। হোণ্ডাই আকৰ্ষিত ডিজাইনে গ্ৰাহকক মনোমোহা কৰে। 1996 চনত ভাৰতত হোণ্ডাই আৰম্ভ হয়। হোণ্ডাই কাৰ ফেমিলি কাৰ হিচাপে প্ৰসিদ্ধ। হোণ্ডাই আকৰ্ষিত কাৰ ডিজাইনে গ্ৰাহকক মনোমোহা কৰে। ভাৰতীয় বজাৰত সমাদৰ লাভ কৰা হোণ্ডাই কাৰ হ'ল ক্ৰেটা, ভেনু, চেণ্ট্ৰো, ভাৰ্না ইত্যাদি। নাম্বাৰ 5, টয়োটা কিৰ্লস্কাৰ। টয়োটা এটা জাপানীজ কোম্পানী। টয়োটা ভাৰতলৈ 1997 চনত আহিছিল। ফৰ্চুনাৰ, ইনোভাৰ দৰে ফেমাছ কাৰ টয়োটা কোম্পানীৰে। মজবুত ইঞ্জিনৰ বাবে টয়োটা কাৰ গ্ৰাহকে বেছি ক্ৰয় কৰে। নাম্বাৰ 6, হণ্ডা কাৰ ইণ্ডিয়া। হণ্ডা কাৰ কোম্পানী ভাৰতৰ আটাইতকৈ ধনী আৰু বেছি কাৰ উৎপাদন কৰা কোম্পানীবোৰৰ ভিতৰতে এটা। হণ্ডা কাৰ কোম্পানী এটা জাপানীজ কোম্পানী। 1995 চনত হণ্ডা কাৰ ভাৰতলৈ আহে। হণ্ডা কাৰ কমফৰ্টৰ বাবে জনা যায়। লাহে লাহে ভাৰতবাসীয়ে হণ্ডা কাৰ ইমানেই আদৰি লয় যে হণ্ডা কাৰ ভাৰতৰ আটাইতকৈ ধনী আৰু বেছি কাৰ উৎপাদন কৰা কোম্পানীবোৰৰ ভিতৰত এটা হৈ পৰে। নাম্বাৰ 7, ৰেন' ইণ্ডিয়া। ৰেন' ইণ্ডিয়া কোম্পানীৰ হেডকোৱাৰ্টাৰ ফ্ৰান্সত আছে। 2005 চনত ৰেন' ইণ্ডিয়াই ভাৰতত খোজ পেলায়। ৰেন' ইণ্ডিয়া কাৰৰ ডিজাইন ইউনিক হোৱাৰ বাবে গ্ৰাহকক আকৰ্ষিত কৰে। ৰেন' ইণ্ডিয়া ভাৰতৰ আটাইতকৈ ধনী আৰু বেছি গাড়ী উৎপাদন কৰা কাৰ কোম্পানীবোৰৰ ভিতৰতে এটা। নাম্বাৰ 8, নিছান মটৰ্ছ। নিছান মটৰ্ছ এটা জাপানীজ কোম্পানী। 2005 চনত নিছান মটৰ্ছে ভাৰতত খোজ পেলায়। চেন্নাইত নিছান মটৰ্ছৰ কাৰ উৎপাদন কৰা হয়। দমদাৰ ইঞ্জিনৰ বাবে গ্ৰাহকে নিছান মটৰ্ছ কাৰবোৰ ক্ৰয় কৰে। ভাৰতৰ বজাৰত নিছান মটৰ্ছৰ আটাইতকৈ ধনী কোম্পানীবোৰৰ ভিতৰতে এটা হৈ পৰে। আজিৰ ভিডিঅ'টোত আছিল ইমানেই। আপোনালোকৰ ভিডিঅ'টো চাই কেনে লাগিল? আপোনালোকৰ কোনটো কোম্পানী কাৰ আটাইতকৈ বেছি ভাল লাগে কমেণ্টত জনাব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।